1 মিনিট ধৰি থাককচোন মই কামালক ফোনত লৈ লৈছো ডক্টৰ কামাল কি 1 মিনিট ধৰি থাকক ফোনটো ককচোন অহা নাই আপুনি বহক আপুনি গুটেটো ভিডিও কৰক আৰু এখিনি কোড কি লেটাৰ আছে কি ভিডিও কৰক আৰু আপুনি নেজাব ভিডিওটো আপুনি পাব্লিকক দিব নালাগে মোক দিব আৰু আপুনি এক কলম লিখি দিয়ক আৰু আপুনি যে এজন শুভকাংক্ষী কব যে এটো মই কমপ্লেইন কৰা নাই এটো মোৰ বেয়া লাগিছে এইকাৰণে দিছো দিয়ক ঠিক আছে হ'ব আপোনাৰ সমস্যাটো কি আছে কি কৰিছে কিয় লেট্ৰিন বিলাক লেটৰা নেকি লেট্ৰিন চেট্ৰিন আমাৰ সুইপাৰ নাই তাতে অফিচাৰ বড় বাবু আছে যদি বড় বাবুক দিয়কচোন তাতে বড় বাবু অফিস সুপাৰিনটেণ্ডেণ্ট এজন আছে কোনবা বড় বাবু দিয়ক অফিস সুপাৰিনটেণ্ডেণ্ট এজন থাকে দিয়ক মানে কেৰাণী বিলাকৰ হেড এজন থাকে কক যে বিধায়কে এবাৰ কথা পাতিব বিচাৰিছে মই ধৰি আছো বা আপুনি ফোনটো আকৌ লগাই দিব আৰু এবাৰ লগাই দিব ফোনটো মই কাটি দিয়ক আপুনি আকৌ ফোনটো লগ দেখাদা আপুনি তাতে কোনবা মেডিকেলৰ অফিচাৰ আছে নেকি তাত যাক মোক ফোনটো দিব পাৰে না বাইদেউ মানে বাইদেউ কোন ডক্টৰ আছে নেকি কোনবা মেডিকেলত বিডিয়াত এতিয়া কোন আছে তাত টপ সিনিয়ৰ কোন আছে ইনচাৰ্জ না বাইদেউজনীৰ নাম কি বাইদেউ কোনে কলে আপুনি আচ্ছা মই এমএলএ দিগন্ত কলিতাই কৈছো দেই আচ্ছা আমাৰ কামাল নাই নেকি অহা নাই নেকি দেখে ওকে মানে তেওঁ কোড বহে ওকে ওকে ঠিক আছে মানে কামালক এটা ইমিডিয়েটলি মোক ডক্টৰ কামালক আপুনি কাইন্ডলি যদি কৈ দিয়ে এটা ফোন কৰিব কাৰণে আচ্ছা শুনকচোন পেশেন্টখিনি ভালকে চাই আছে নে বাইদেউ ঠিক আছে আপুনি কোন ডিপাৰ্টমেন্টৰ বাইদেউ আয়ুৰ্বেদিক মেডিসিন ঠিক আছে হ'ব অল দা বেস্ট ভালকে পেশেন্টখিনিক চাই দিব গুড মৰ্নিং বাইহাটা চাৰিআলি 142 আলিপুৰ হয় কোনে কলে ৰাতুল বিএলও 2 কাৰ্নিভেল এটো কি গানত ডেন্সত আচ্ছা ওকে কেতিয়া যাব ছোৱালীজনী হ'ব শুনক এটা কাম কৰক শুনক মই ডিসেম্বৰ মাহটোতো টাইম আছে মই হেল্প কৰি দিম চিন্তা কৰিব এতিয়া যি কৰে কৰক মোক এখন এপ্লিকেশন বাইহাটা অফিসত আপোনালোকে দি দিয়ক যে ৰব এক মিনিট মোৰ কথাটো শুনি লওক দাদা বাইহাটাত মোৰ এখন কাৰ্যালয়ত মোক এখন বিধায়কক কক যে এনেকে মোৰ ভতিজাজনী এনেকে কাৰ্নিভেলত এপিয়াৰ হৈছে মুম্বাইত যাব 5 ডিসেম্বৰত ফাইনান্সিয়েল হেল্প এটা লাগে দেউতাক ফাইনান্সিয়ালি ষ্ট্ৰং নহয় হল আপুনি কপিটো দি পেলাই আপোনাৰ নামটো লিখি দিব ৰাতুল ডেকা বুলি ৰাতুল ডেকা ন ৰাতুল দাস BL2 অমুক বুথৰ আৰু আপুনি মোক ফোন কৰিব নালাগে আপোনাক মই কথা দিলো আপুনি টাইমত আপোনাক মই এটা পইচা দি দিম